নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিজিটেল হেল্প ইউটিউব চেনেললৈ মই নৱৰঞ্জনে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অসমৰ কৃষকসকলৰ কাৰণে ভাল খবৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে গম পায় যে যোৱা কেইটা কিস্তি দি আছে যে সেইকেইটা কিস্তি অসমৰ কৃষকে লাভ কৰা নাই। কিছুমানে লাভ কৰিছে কিন্তু বহুতে লাভ কৰা নাই। তো ফাইনালি আজি 17 অক্টোবৰ আজি সোমাব, আজি 11টা বজাত সোমাব আপোনালোকৰ একাউণ্টত 2000কৈ টকা। যিসকলে দুটা বা তিনিটা কিস্তি পাইছে, বাকী কেইটা কিস্তি পোৱা নাই, সেইসকলে যদি কোনোবাই 10টা কিস্তি পাইছে আৰু 11 নম্বৰ কিস্তিটো পোৱা নাই, সেইসকলৰ আজি দুটা কিস্তি সোমাব, 12 নম্বৰ আৰু 11 নম্বৰ কিস্তিটো সোমাই যাব। আপোনালোকে 4000কৈ সোমাই যাব আপোনালোকৰ একাউণ্টত। কিন্তু যিসকলে 5টা পাইছে, বাকী কেইটা পোৱা নাই, সেইসকলে আজি 7টা একেলগে সোমাব। গতিকে আপোনালোকৰ 14,000 টকা সোমোৱাৰ চান্স আছে আপোনালোকৰ একাউণ্টত। তো আজি 11টা বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব এই PM কিষাণৰ 12 নম্বৰ কিস্তিৰ ধন। যিসকলে KYC কৰিছে সেইসকলৰহে সোমাব, যিসকলে KYC কৰা নাই সেইসকলৰ কিন্তু নোসোমায়। পিছত আপোনালোকে কমেণ্টত জনাব যে আমাৰ সোমোৱা নাই, গালি পাৰি থাকে কিছুমানে। তো মই কৈ দিছোঁ, যিসকলে KYC কৰিছে সেইসকলৰহে সোমাব। আৰু আপোনালোকৰ ষ্টেটাছটো চেক কৰিব, যদি আপোনালোকৰ ষ্টেটাছটো এক্টিভ হৈ আছে তেনেহ'লেহে আপোনালোকৰ সোমাব। আৰু যদি আপোনালোকৰ ইনএক্টিভ হৈ আছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত এই টকা নোসোমায়। ইনএক্টিভ আৰু এক্টিভৰ বিষয়ে আপোনালোকে জনাই থওঁ যে আপোনালোক যদি এলিজিবল হয়, আপোনালোকক সিহঁতে প্ৰমাণ কৰি চাইছে, যদি আপোনালোকৰ এলিজিবল হয় তেনেহ'লে আপোনাৰটো এক্টিভ আছে। আৰু যদি আপোনালোক এলিজিবল নহয় তেনেহ'লে আপোনালোকৰটো ইনএক্টিভ হৈ থাকিব। কিছুমান এলিজিবল পাৰ্চনৰো ইনএক্টিভ হৈ থাকে। আপোনালোকে যদি ৰিএপ্লাই কেইদিনমান আগত ৰিভেৰিফিকেশ্যন হৈছিলে, তেতিয়া যদি আপুনি ৰিভেৰিফিকেশ্যন কৰিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত সোমাই যাব। আৰু যিসকলে ৰিভেৰিফিকেশ্যন কৰা নাই সেইসকল কিন্তু ইনএক্টিভ হৈ থাকিব, সেইসকলৰ একাউণ্টত কিন্তু নোসোমায়। আৰু আপোনালোকে যদি এতিয়ালৈকে KYC কৰা নাই, এতিয়া KYCটো কৰি লওক, আপোনাৰ মোবাইলতে কৰিব পাৰিব। KYC আপোনালোকে যদি কৰিব নোৱাৰে কমেণ্টত জনাব। যদি মই এটা ভিডিঅ' বনাই কৈ দিব লাগে, মই ভিডিঅ'ৰ জৰিয়তে বনাই কৈ দিম কেনেকৈ আপোনালোকে নিজৰ মোবাইলতে KYC কৰিব। আৰু আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ PM কিষাণৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো। যদিহে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে নাজানে তেনেহ'লে কিন্তু আপোনালোকে ষ্টেটাছটো চেক কৰিব নোৱাৰে। আগতে যিসকলে মোবাইল নাম্বাৰ বা একাউণ্ট নাম্বাৰে চেক কৰিছিলে, কিন্তু এতিয়া তেনেকৈ চেক কৰিব নোৱাৰি। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো অতি প্ৰয়োজনীয়। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাইছে তেনেহ'লেতো ভালেই, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰে চেক কৰিব পাৰিব ষ্টেটাছ। আৰু যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পোৱা নাই, অতি শীঘ্ৰে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলিয়াই লওক। আৰু যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলিয়াব নোৱাৰে কমেণ্টত জনাব, মই নেক্সট এটা ভিডিঅ'ত কৈ দিম আপোনালোকে PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কেনেকৈ উলিয়াব। তো সকলো কৃষকলৈ মোৰ শুভেচ্ছা থাকিল। আজি 11টা বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা এই ধন যাতে সকলোৰে একাউণ্টত সোমাই যায় আৰু আপোনালোকৰ কৃষি কৰ্ম যাতে ভালদৰে কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। তো সকলোকে ধন্যবাদ জনাইছোঁ। জয় অসম।